স্টুডেন্টস আজিৰ এই ভিডিঅ'টিত মই তোমালোকক পঢ়ুৱাম অসমীয়া ব্যাকৰণ। আজি অসমীয়া ব্যাকৰণ কি পঢ়ুৱাম? মই আজি পঢ়ুৱাম তোমালোকক পদ। পদ কাক বোলে, ই কেই প্ৰকাৰৰ আৰু কি কি উদাহৰণৰ সৈতে বুজাই লিখা। উত্তৰ: কোনো বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দই একোটা পদ। তেতিয়াহ'লে আমি গম পালোঁ যে পদ কি? কোনো বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থব্যঞ্জক শব্দ কি হ'ব লাগিব? পদ মানে কি? মানে অৰ্থব্যঞ্জক শব্দ হ'ল কি? একোটা পদ। যেনে ইয়াত উদাহৰণ দিছোঁ চোৱা, ৰাম এজন ভাল ল'ৰা। ইয়াত কি? ইয়াত প্ৰতিটো শব্দই কি হয়? এটা একোটা কি হয়? পদ হয়। অসমীয়াত পদ 5 প্ৰকাৰৰ। সেইকেইটা হ'ল বিশেষ্য, সৰ্বনাম, বিশেষণ, ক্ৰিয়া আৰু অব্যয়। অসমীয়াত পদ কেইটা আছে? 5টা আছে। এটা হ'ল বিশেষ্য, সৰ্বনাম, বিশেষণ আৰু ক্ৰিয়া আৰু অব্যয়। এতিয়া চাওঁ আহা, বিশেষ্য পদ মানে কি? বিশেষ্য পদ হ'ল ইংলিছত যিটো কয় নাউন বুলি কয়। চাওঁ আহা, যি পদে কোনো বস্তু, ব্যক্তি, জাতি, গুণ, অৱস্থা বা কামৰ নাম বুজায় তাকে বিশেষ্য পদ বোলে। আমি এটা কথাত ক'ব গ'লে ক'ব পাৰোঁ যে নাম মানে বিশেষ্য, যিটো নাম আছে সেইটো বিশেষ্য। যেনে ইয়াত চোৱা, গোলাপ ৰঙা, কয়লা ক'লা। তো গোলাপ কি হয়? এটা ফুলৰ নাম হয়, হয়নে? কয়লা কি হয়? কয়লাৰ এটা নাম হয়। এইটো হ'ল বিশেষ্য পদ। তাৰপিছত যিটো হ'ল সৰ্বনাম। বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা পদক সৰ্বনাম পদ বোলে। সৰ্বনাম পদ কি? বিশেষ্য পদৰ সলনি। বিশেষ্য মানে কি? নাম, মানে নামৰ সলনি যিটো পদ ব্যৱহাৰ কৰোঁ সেইটো হ'ল সৰ্বনাম পদ। যেনে চোৱা, ৰাহুলে তেওঁৰ পত্নীক ভাল পায়। যিটো কি ৰাহুল কি হয়? এজন মানুহ। কিন্তু আমি বাৰে বাৰে ৰাহুলৰ পত্নীক ভাল পায়, এইটো নিলিখিম, কি লিখোঁ? ৰাহুলে তেওঁৰটো হ'ল কি? সৰ্বনাম। তাৰ পিছতটো হ'ল বিশেষণ। বিশেষণ কি? যি পদে বিশেষ্য বা বিশেষণ পদৰ দোষ গুণ বুজায় তাক বিশেষণ পদ বোলে। যিটো পদে কি কৰিব? বিশেষ্য বা বিশেষণ পদৰ কি কৰিব? গুণ বা দোষ এইবোৰ বুজাব, সেইটোক আমি কওঁ বিশেষণ পদ। যেনে মৰমী এজনী ভাল ছোৱালী। ইয়াত ভালটো কি হয়? ভালটো হ'ল বিশেষণ। ইয়াত কি বুজাইছে? মৰমী ভাল ছোৱালী বুলি কৈছে, তাৰ গুণ বুজাইছে, এইটো হ'ল বিশেষণ পদ। তাৰ পিছৰ যিটো সেইটো হ'ল ক্ৰিয়া। যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাক ক্ৰিয়া বোলে। যিটো পদে কি? ক্ৰিয়াক আমি ইংলিছত কওঁ ভাৰ্ব বুলি কওঁ, যিটো কওঁ। ক্ৰিয়া হ'ল কি? যি পদে কোনো কাম কৰা বা হোৱা বুজায়, কাম কৰা বুজায়, কাম বা কৰা বা হোৱা বুজায়, তাক আমি কি বুলি কওঁ? ক্ৰিয়া। যেনে চোৱা, তেওঁ এখন কিতাপ লিখি আছে। লিখাটো কি হ'ল? সেইটো হ'ল ভাৰ্ব, এইটো হ'ল ক্ৰিয়া। অৰ্থাৎ এইটো চলি আছে, লিখা যিটো কাম হয় এইটো। তাৰপিছতো হ'ল অব্যয়। বাক্যত ব্যৱহাৰ হওঁতে যি পদৰ লগত কোনো বিভক্তি যোগ নহয় তাক অব্যয় পদ বোলে। বাক্যত ব্যৱহাৰ হওঁতে যি পদৰ লগত কি কোনো বিভক্তি যোগ হ'ব নোৱাৰে তাক আমি কি বুলি কওঁ? অব্যয় বুলি কওঁ। যেনে ৰাজেন অথবা তেওঁৰ ভাইটিৰ খিৰিকীটো ভাঙিলে। ইয়াত কি আছে? অথবা। এই অথবাটো কি হয়? অব্যয় হয়। আৰু ৰাম আৰু যদু দুয়ো বন্ধু। ৰাম আৰু যদু দুয়ো বন্ধু হয়, আৰুটো কি হয়? অব্যয় হয়।